মেখেলা চাদৰ কেৱল এটা পৰিধান নহয়, ই অসমৰ সংস্কৃতি, সৌন্দৰ্য আৰু ঐতিহ্যৰ জীৱন্ত প্ৰতিৰূপ। মোৰ বহুদিনৰ পৰাই সপোন আছিল শুৱালকুছি গৈ নিজৰ বাবে শুদ্ধ ৰেচমৰ মেখেলা চাদৰ কিনিম, আৰু আজিৰ দিনটোত সেই সপোন পূৰ্ণ হ'ল। আৰু সঁচাকৈয়ে চিল্কালৰ দোকানত সোমাই মই মুগ্ধ হৈ পৰিলোঁ। প্ৰথমে ভাবিছিলোঁ এযোৰ দুযোৰ মেখেলা চাদৰ লৈ ল'ম, কিন্তু কালেকশ্যন চাই মোৰ মন একেবাৰে হেৰাই গ'ল। এযোৰে নে এযোৰ দুযোৰকৈ 20 যোৰতকৈও অধিক মেখেলা চাদৰ মই বাছি ল'লোঁ, কাৰণ প্ৰত্যেকযোৰ কাপোৰতে আছিল পৃথক নক্সা, পৃথক ৰং আৰু পৃথক সৌন্দৰ্য। আৰু ৰ'ব, চিল্কালয়ত কেৱল ৰেচমৰ সৌন্দৰ্য নহয়, চিল্কালয়ৰ ছেলছ পাৰ্চনে মোৰ মন একেবাৰে জয় কৰিলে, কাৰণ তেওঁলোক আছিল অত্যন্ত ভদ্ৰ, সহায়কৰ আৰু বিশ্বাসযোগ্য আচৰণ, মানে পাৰফেক্ট শ্বপিং এক্সপিৰিয়েঞ্চ। সঁচাকৈয়ে চিল্কালয় শুৱালকুছি আপোনাক দিয়ে শুদ্ধ অসমীয়া ৰেচমৰ সঁচা অভিজ্ঞতা। ইয়াত প্ৰতিটো বননি হৈছে এক কাহিনী, প্ৰতিটো ৰঙত আছে অসমীয়া গৌৰৱ, আৰু প্ৰতিটো মেখেলা চাদৰেৰে আপুনি অনুভৱ কৰিব শুৱালকুছিৰ ৰেচম হৈছে গৰ্ব আৰু সৌন্দৰ্যৰ সৰ্বোচ্চ প্ৰতীক। আৰু লগতে ইয়াত পাই যাব দৰা কইনাৰ মাই গড, ইমান ধুনীয়া ধুনীয়া কালেকশ্যন। পিছে আপোনালোকে চিল্কালয় কিয় চুজ কৰিব? কাৰণ ইয়াত 100% শুদ্ধ অসমীয়া ৰেচম, মুগা পাট আৰু এৰী কাপোৰ পোৱা যায়। অভিজ্ঞ শিল্পীৰ হাতৰ নিপুণ বুননি, আধুনিক ডিজাইন আৰু পৰম্পৰাগত নক্সাৰ অনুপম সংমিশ্ৰণ, পৰৱৰ্তী প্ৰজন্মলৈ সংৰক্ষিত হ'বলগীয়া মূল্যৱান বস্ত্ৰ। আৰু ইয়াত পূজাৰ বিশেষ অফাৰো চলি আছে। এই পূজাত আপোনাৰ সাজ সজ্জা কৰক অধিক ৰঙীন আৰু বিশেষ। টচ মুগা, মেখেলা চাদৰ আৰু বেলেগ কালেকশ্যনসমূহত আছে আকৰ্ষণীয় আৰু বিশেষ অফাৰ। শুভ কামত দেৰি কিহৰ? আজিয়ে আহক চিল্কালয় শুৱালকুছি, য'ত প্ৰতিটো বুনন হৈছে শিল্প, প্ৰতিটো বস্ত্ৰ হৈছে সম্পদ। যোগাযোগৰ ঠিকনা মই আপোনালোকক স্ক্ৰীণত দি দিছোঁ। শংকৰ মন্দিৰ ৰোড, শুৱালকুছি, কামৰূপ ৰুৰেল, আছাম। পিন 781103। ধন্যবাদ।